গৌতম চৰাইদেউলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু গৌতম চৰাইদেউ মই সদায় সুন্দৰ সুন্দৰ ভিডিঅ' আৰু বি পজিটিভ যিবোৰ ভিডিঅ' মই দিব বিচাৰোঁ আচলতে আজিৰ দিনটোত মই এনে এটা সুন্দৰ ভিডিঅ' লৈ আহিছোঁ আৰু নিশ্চয় আপোনালোকে ভাল পাব আৰু বিশেষ ক'ব লাগিব যে সাংবাদিক বিশেষ স্থানীয় যিসকল সংবাদদাতা যথেষ্ট ব্যস্ততাৰ মাজত থাকে আৰু ব্যস্ততাৰ মাজত থকাৰ পিছত আচলতে তেওঁ কেনেধৰণে বাতৰি কৰাৰ উপৰি তেওঁলোকে কি কামত ব্যস্ত হৈ থাকে তাৰ এক উদাহৰণ মই দেখুৱাবৰ বাবে মই লৈ আহিছোঁ আপোনালোকৰ ঐতিহাসিক দলৈ পুখুৰীলৈ। দলৈ পুখুৰীৰ পাৰতে আচলতে সেই যি দলৈ পুখুৰীটো সংৰক্ষণৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে এজন সাংবাদিক, যিজন সাংবাদিকে আচলতে সেই তাতে তেওঁ নিজৰ খেতিও কৰিছে আৰু পুখুৰীটো সংৰক্ষণৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। প্ৰথমে চিনাকি কৰি দিব বিচাৰিছোঁ দৈনিক জনমী কাকতৰ সংবাদদাতা চফ্ৰাই কপিল। কি ক'বা কপিল? ক'বলগীয়া বিশেষ একো নাই, যিহেতু আমি সংবাদদাতাৰ লগতে আমি নিজৰ কৰ্মব্যস্ততাৰ পিছতে আমি দিনটো পাৰ কৰিবলগীয়া হয়। যিহেতু সংবাদদাতা আমাৰ এটা ৰাজহুৱা কৰ্মত পৰিণত হৈছে বৰ্তমান সময়ত। তাত আমাৰ কোনো বিশেষ আমাৰ ঘৰখন চলিবলগীয়া বিশেষ আমি তাৰ পৰা কোনো পাৰিতোষিক পাওঁ বুলি আমি নাভাবোঁ বা সকলোৱে জানে। সেই ক্ষেত্ৰত আমি নিজক চলাই নিবৰ বাবে আমি খেতি বাতিৰ লগতে আমি বিভিন্ন কৰ্মত ব্যস্ত থাকিবলগীয়া হয়। যিহেতু আমাৰ নিজৰ খাদ্য শস্যখিনি যদি আমি কৰ্মৰ যোগেদি আমি আহৰণ কৰিব পাৰোঁ তেনেহ'লে আমাৰ এটা যথেষ্ট ৰাহি হয়, য'ত নেকি আমাৰ যিহেতু আয় বুলিবলৈ খুব আমাৰ কম। সেয়েহে আমি খেতি বাতিৰ জৰিয়তে সংবাদ সেৱাৰ লগতে ৰাইজৰ সেৱা কৰিবলৈ আমি আগবাঢ়ি নিশ্চয়। আচলতে কপিলৰ যিখন বাৰী মই ক'ব লাগিব যে আচলতে যথেষ্ট ব্যস্ততা থকা, তাৰ উপৰি তুমি নিজৰ ব্যৱসায় প্ৰতিষ্ঠানো আছে। ব্যৱসায় প্ৰতিষ্ঠান, ঘৰত খেতি কৰা, তাৰপিছতো তুমি পুখুৰীটো বিশেষকৈ সংৰক্ষণৰ ক্ষেত্ৰত তুমি যিটো গুৰুত্বপূৰ্ণ ভূমিকা লৈছা। আজিৰ দিনটোত আমি প্ৰত্যেক স্থানলৈ যি দেখিলোঁ কেনেধৰণে তুমি মেইনটেইন কৰা গোটেই কামখিনি, সাংবাদিকো কৰিব লাগে, এইখিনি কামো কৰিব লাগে। হয়, কথা হ'ল কি আমি এই নাপুক অঞ্চলত সংবাদ সেৱাৰ লগত জড়িত আছোঁ চফাই অঞ্চলৰ পৰা। তথাপিতো কিন্তু আমি আমাৰ এই অঞ্চলৰ বিভিন্ন ৰাজহুৱা কৰ্মৰাজিৰ লগত আমি জড়িত হৈ আছোঁ। বিশেষকৈ আমাৰ এই অঞ্চলত যিবিলাক ৰাজহুৱা ঐতিহাসিক সম্পদ আছে এই সম্পদবিলাক কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ তাৰ ক্ষেত্ৰত সদায় গুৰুত্ব প্ৰদান কৰি আহিছোঁ। আৰু এই ঐতিহাসিক সম্পদবিলাক যাতে কোনো বেদখলকাৰী কবলত নপৰে সেই হেতুকে আমি স্থানীয় কেইজনমান যুৱক লগ হৈ প্ৰথমতে আমি ইয়াত যি এই ৰাজহুৱা স্থানডোখৰ ঐতিহাসিক দলৈ পুখুৰী, যিটো 1550 খ্ৰীষ্টাব্দে চুকামফাৰ দিনত এই পুখুৰীটো খন্দোৱা হৈছিল আৰু ইয়াত দলৈ এজন আছিল আৰু সেই দলৈ নামতে এটা ইয়াত দৌল আছিল। দৌলৰ ইয়াত মাটি দূৰতে এটা মৈদাম আছে। এতিয়াও আপোনাৰ এই কাষতে দেখিছে আপোনালোকে এটা মৈদাম সংৰক্ষণ কৰা হৈছে বৰ্তমান অৱধূত গাঁও পঞ্চায়তৰ উদ্যোগত। আৰু এই পুখুৰীটো যাতে লগতে অনাগত দিনত যাতে আমাৰ এই পুখুৰীটো সংৰক্ষণ হৈ থাকে, লগতে ইয়াৰ যিকেইটা স্থান আছে, যিখিনি মাটিকালি আছে যাতে সংৰক্ষণ কৰিব পাৰোঁ তাৰ কাৰণে এইখিনি আজি এই ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু তাৰ লগতে আমি যিহেতু সংৰক্ষণৰ লগতে আমি নিতৌ দুই এজন ল'ৰা ইয়াতে ব্যস্ত থাকিবলগীয়া হয়, তেওঁলোকৰ যাতে কিছু পাৰিতোষিক যাতে ইয়াৰ পৰা যাতে শাক পাচলি খেতি কৰি নিজৰ লগতে তেওঁলোকো যাতে চলি থাকিব পাৰে সেইকাৰণে আমি ইয়াত খেতি কৰাৰ ব্যৱস্থা কৰিছোঁ। আৰু লগতে যাতে ইয়াত কোনো ৰাইজে বা বেদখলকাৰী বা কোনো কবলত নপৰে সেইবাবে আজি আমি বিগত 2011 চনৰ পৰা আজি 2021 চন প্ৰায় 10 বছৰ কাল আজি আমি সংৰক্ষণ কৰি আছোঁ। নিশ্চয় কপিলৰ লগত কথা পাতিয়ে থাকিম, কিন্তু ইয়াৰ পাছত কপিলৰ আমি বাৰীখন অকণমান দেখুৱাব বিচাৰিছোঁ কেনেধৰণে ব্যস্ত হৈ দিছোঁ। এয়া চাওক, এয়া আপোনালোকে দেখিছে এইখন শাকনি বাৰী আৰু বহু আচলতে ছাইডত আছে। ইয়াত এইখিনি জাতিলাও কেতিয়া দিছিলে? এইখিনি অকণমান আগবাঢ়ি যাওঁ, অকণমান আগলৈ। আমি যদি যাওঁতে জাতিলাও দেখিছোঁ, এইবিলাক আঘোণ মাহতে দিয়া হৈছে। আঘোণ মাহত দিয়া হৈছে। আৰু ইয়াৰ বিকা হৈছে নি এতিয়ালৈকে? বিকিছোঁ। কিমান গৈছে এতিয়ালৈকে? খাইছোঁ যিমান পাৰোঁ 3-4 নম্বৰে 6-7টাকৈ জাতিলাও বিক্ৰী কৰি থাকোঁ। আৰু লগতে নিজৰ ঘৰখন খাই থাকিবলৈ হয়, লগতে বন্ধু বান্ধৱকো 2 এটা দিয়া হয়। লগতে এনেধৰণে চলি থকা হৈছে। নিশ্চয় সুন্দৰকৈ আপোনালোকে দেখিছে, আমি দেখুৱাইছোঁ আচলতে বেক কেমেৰাৰ জৰিয়তে কেনেধৰণে খেতি তেওঁ কৰিছে। যথেষ্ট আচলতে বিশেষকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল কি যে এই স্থানত খেতি কৰাৰ উপৰিও এই পুখুৰীটো, গোটেই পুখুৰীটো যে বেদখল হৈছিল, এই সংৰক্ষণৰ ক্ষেত্ৰত কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা আছে। ক'ব লাগিব আমি কপিল অকণমান আগবাঢ়ি যদি যাওঁ আৰু নিশ্চয় খেতি আমি ভিজুৱেল দেখুৱাব পাৰিম। এয়া দেখিছে ওলকবি নহয় জানো? ওলকবি দিয়া হৈছে। এই কিমান দিন হ'ল দিয়া এইখিনি? এইবিলাক আজি এমাহ পাৰ হৈ গৈছে, এমাহ ডেৰমাহ পাৰ হৈ গৈছে। মানে আৰু এইফালে বিলাহী
হয় এইবিলাক বিলাহী দিয়া বিলাহী ফুল ফুলিছে, লাগিব আৰু লাগিবলৈ আৰম্ভ হ'ব আৰু 15-20 দিনৰ পিছত আৰু বিলাহী লাগিব আৰম্ভ কৰিব। নিশ্চয় আমি আপোনালোকৰ শাকনি বাৰীখন কিছু দেখুৱাইছোঁ আৰু ইয়াৰ পিছতে আমি ঐতিহাসিক যিটো পুখুৰীটোৰ কথা কৈ থকা হৈছে, এয়া দেখিলে ঐতিহাসিক পুখুৰী। এই দোলৌ পুখুৰীতে পাৰতে আচলতে কপিলহঁতে নিজেই সংবাদ সেৱা কৰাৰ উপৰি পুখুৰীটো সংৰক্ষণৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি পাৰটো এনেই থাকিব নিদি তেওঁলোকে খেতি কৰিছে আৰু খেতিৰ জৰিয়তে ইয়াত কাম কৰা দুই এজনে নিজৰ যি জীৱিকাৰ পথ বাছি লৈছে আৰু কপিলেও নিজৰ সংবাদ সেৱাখন জীয়াই ৰখাৰ ক্ষেত্ৰত এই খেতি আছে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এতিয়া কি ক'বা যে আমি সাধাৰণতে মফচিলে যি কয় সাংবাদিকসকলে সাধাৰণতে কি কয় আমি কেৱল বাতৰিৰ পিছত যদি দৌৰি থাকোঁ, কিন্তু এখন সংসাৰ নাছিলে এইটো সঁচা কথা। আজিৰ দিনত যথেষ্ট কষ্ট, আগতেতো আৰু পইচা নাপাইছিল, কিন্তু আজিৰ দিনত কিছু এটা মাননি পায়, এই মাননিটো কিন্তু সৰ্বোচ্চ নহয়। সেই সন্দৰ্ভত কি ক'বা? আচলতে আমাৰ সাংবাদিকসকলে আমি যে কৰ্মত যে নিয়োগ হ'ব লাগে, এই সন্দৰ্ভত কি ক'বা? সাংবাদিকসকল যিহেতু সংবাদ সেৱাৰ লগত জড়িত হৈ কোনে কিমান পাৰিতোষিক পাইছে সেইটো সকলোৱে সৰ্বজন বিদিত। বিশেষকৈ ইলেক্ট্ৰনিক মাধ্যমৰ সাংবাদিকসকলে কিছু পাৰিতোষিক পায় যদিও, কিন্তু ছপা মাধ্যমৰ সাংবাদিকসকলে বৰ্তমান সময়ত কোনো পাৰিতোষিক নাপায় বুলিলে ক'ব পাৰি। এই ক্ষেত্ৰত যদি আমাৰ সাংবাদিকসকলে কেৱল সংবাদৰ পিছত দৌৰি থাকিলে আমাৰতো সংসাৰখন নচলিব। সংবাদ সেৱাৰ কৰাৰ উপৰিও যাতে সংসাৰখন আমি চলাই দিব পাৰোঁ, লগতে আমাৰ প্ৰয়োজনীয় শাক পাচলিকেইটা যাতে আমি নিজেই সম্পূৰ্ণ আমি জৈৱিকভাৱে তৈয়াৰ কৰি যদি নিজে খাদ্য বস্তুকেইটা আমি তৈয়াৰ কৰি ল'ব পাৰোঁ, তেনেহ'লে আমি আমাৰ সংসাৰখনো ভালদৰে চলাত আমাৰ যথেষ্ট সুবিধা হ'ব আৰু ৰাইজৰ বাবেও নিশ্চয় এটা আদৰ্শ হ'ব। কাৰণ বাতৰি কৰাৰ পৰা সংবাদ সেৱা কৰাৰ পৰা আমি নিজৰ যিটো জীৱিকাৰ পথ আমি নিজে বাছি উলিয়াই যে ল'ব লাগে, নহ'লে যে এখন সংসাৰ নচলে, বিশেষকৈ মফচিলে সাংবাদিকৰ ক্ষেত্ৰত। হয়, বিশেষকৈ যিহেতু সংবাদ সেৱাৰীসকলত সাধাৰণ জনতাসকলে বহুতো নিৰ্ভৰ কৰে আৰু সংবাদ দাতাসকলৰ কৰ্মজীৱীৰ ওপৰত আমি নজনাকৈয়ে কিন্তু বহু সৰু সৰু মানুহে তেওঁলোকক অনুসৰণ কৰে আৰু যিবিলাক কথা হয়তো ৰাইজৰ চকুত নপৰে। সেয়েহে ভাবোঁ আমাৰ সাংবাদিকসকলৰ প্ৰত্যেকটো কৰ্ম যাতে আদৰ্শ হ'ব লাগে। প্ৰত্যেকজন ব্যক্তি, বিশেষকৈ উচ্চ পৰ্যায়ৰ ব্যক্তিসকলৰ কথা নকওঁ, আমি সৰু মানুহসকলৰ যাতে আমি আদৰ্শ হ'ব পাৰোঁ। তেওঁলোকে আমাক চাই থাকে ফ্ল' কৰে আৰু সৰু সাংবাদিকসকলেহে সাংবাদিকসকলক সন্মান কৰে। এইটো কপিলে অতি গুৰুত্বপূৰ্ণ কথা কৈছে। মই যেতিয়া সংবাদ সেৱালৈ জড়িত আছোঁ, বহু মই মানুহৰ ওচৰত যেতিয়া যাওঁ, আমাক ভগৱান সঠিকভাৱে ভাবে, কাৰণ আমি গ'লে যেন গোটেই কামটো সমাধান হৈ যাব। আমি যাম, আমাক প্ৰথম মাতে, কিয় মাতে? প্ৰশাসনক নামাতে, তাৰমানে আমি সমাধান কৰি দিব পাৰোঁ বুলি ভাবে। বোলে আমি যদি এজন আদৰ্শ হওঁ বা আমি স্থানীয় সাংবাদিক যিমান আদৰ্শ যদি আমি এনেধৰণে হ'ব পাৰোঁ, তেতিয়া নিশ্চয় মই ভাবোঁ ৰাইজেও ভাল পাব, আমাৰ সংবাদ সেৱাটো আগুৱাই নিব পাৰিম। নিশ্চয়। মোৰ লগত তাৰপৰা মুখপাত্ৰ আছে। ঐতিহাসিক যিটো স্থান দেখিলে, সুন্দৰ পুখুৰী, আৰু এইজন সাংবাদিকে এতিয়া বন্ধু কপিলে ধুনীয়াকৈ আচলতে সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে, কি ক'বা? আচলতে আমি কপিল ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। আৰু যি সময়ত অসম চৰকাৰক আমি টাই আহোম জনগোষ্ঠীয় সংগঠনে বিভিন্ন সময়ত দাবী জনাই আহিছোঁ যে অসমৰ চৰাইদেউৱে নহয়, অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে ঐতিহাসিক কীৰ্তিচিহ্ন সঞ্চৰিত হৈ আছে। সংৰক্ষণ আৰু সংবৰ্ধনৰ ক্ষেত্ৰত চৰকাৰখনে যেনেধৰণে গুৰুত্ব প্ৰদান কৰিব লাগিছিলে কৰিছে বুলি কৈছে যদিও, কিন্তু বাস্তৱিক ক্ষেত্ৰত কিন্তু হোৱা নাই। কিন্তু আজিৰ তাৰিখত আপুনি দলৈ পুখুৰী, যিটো এটা ঐতিহাসিক এটা কীৰ্তিচিহ্ন, সমীপত এটা মৈদাম আছে, এটা পুখুৰী আছে, ঐতিহাসিক পুখুৰী আছে। এই পুখুৰী সন্দৰ্ভত যি ধৰণৰ সংৰক্ষণৰ ক্ষেত্ৰত তেখেতলোকে এটা কৃষিজীৱী আন্দোলনৰ জৰিয়তে তেখেতলোকে নিজে স্বাৱলম্বী হোৱাৰ লগতে এটা ঐতিহাসিক কীৰ্তিচিহ্ন সংৰক্ষণৰ যিটো দায়িত্বভাৰ লৈছে, সাংবাদিক হিচাপে মই সতীৰ্থ সাংবাদিকজন লগতে সংগ্ৰামী সতীৰ্থ হিচাপে মই তেখেতলোকক ওলগ জনাইছোঁ। আৰু আমি আশা ৰাখিছোঁ অসমৰ বিভিন্ন প্ৰান্তত আচলতে এনেকুৱা ধৰণৰ ক্ষেত্ৰ আছে, এই ক্ষেত্ৰসমূহক নিবনুৱা যুৱতীসকলে উদ্যোগ লৈ তেখেতলোকে সংৰক্ষণৰ এনেধৰণে আচলতে ব্যৱস্থা কৰক। আৰু নিশ্চয়ভাৱে আজি দেখিছে আপোনালোকে ইমান সুন্দৰকৈ এখন বাৰী, আটক ধুনীয়া বাৰী, কি নাই ইয়াত, বিলাহী, ওলকবি, জাতিলাও বাৰী, বিভিন্ন সময়ত বিভিন্ন ধৰণৰ খেতি কৰা হয়। আৰু সাংবাদিকতা কৰাৰ সমান্তৰালভাৱে তেখেতলোকে আচলতে কোনো ধৰণৰ জীৱিকাৰ যিখন সংগ্ৰাম প্ৰতিবাদ নকৰাকৈ এনেধৰণে আচলতে তেখেতলোকে বাস্তৱিক ক্ষেত্ৰত এটা গ্ৰহণযোগ্য আৰু অতি সন্মানীয় যিটো পদক্ষেপ লৈছে, তাৰ কাৰণে মই কপিল ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ টাই আহোম যুৱতীৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা। আৰু সমগ্ৰ অসমবাসী যিসকলে ভিউৱাৰ চাই আছে, আমি অনুৰোধ জনাওঁ অসমৰ বিভিন্ন অঞ্চলত অৱহেলিত এনেকুৱা কীৰ্তিচিহ্নসমূহ বিভিন্ন ধৰণৰ মাটি পৰি আছে, তেখেতলোকে আপোনালোক ওলাই আহক। সংৰক্ষণৰ বিভিন্ন ধৰণৰ বাট আছে, আৰু এনেধৰণৰ যদি উন্নয়নমুখী এটা উদ্যোগ লয়, নিশ্চয় আদৰণীয় আৰু প্ৰশংসনীয় হৈ ৰ'ব। নিশ্চয়। আচলতে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই এইটো কাৰণেই দেখুৱালোঁ, আচলতে আমি সাংবাদিকসকল বিশেষকৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়। আমি যিহেতু নিজেও এজন মই প্ৰাগ নিজৰ সাংবাদিক, আজি 16-17টা বছৰ সংবাদ সেৱাৰ লগত জড়িত হৈ আছোঁ। আৰু আমি সাংবাদিকসকল এতিয়া কিন্তু আমি আদৰ্শ হ'ব লাগিব। আমি গোটেই ঘূৰি মেলি যিটো গম পালোঁ, আচলতে সংবাদ গোষ্ঠীয়ে যি টকা দিয়ে ইয়াক কেতিয়াও সৰ্বোচ্চ নহয়, এখন ঘৰ নচলে। গতিকে জীৱিকাৰ পথ আমি বাছি ল'ব লাগিব। আৰু এনেধৰণৰ উল্লেখনীয় যিসমূহ কাম আচলতে আজি বন্ধু
কপিলে কৰিছে এনেধৰণে আমি কাম কৰি যাব লাগিব তেতিয়া কপিলে কোৱাৰ দৰে সৰু সৰু মানুহে আমাক আদৰ্শ হিচাপে ল'ব বিচাৰে আমাক ফ্ল' কৰে গতিকে ফ্ল'ৰ যদি কৰে তেতিয়াহ'লে আমি নিশ্চয় ভাল কাম কৰি যাব লাগিব সেইকাৰণে মই ভিডিঅ'টোৰ জৰিয়তে আজি দেখুৱালোঁ আচলতে এজন সাংবাদিকে কি কৰিব নোৱাৰে সকলো কৰিব পাৰে মাত্ৰ মন থাকিব লাগিব ধন্যবাদ